অসমীয়াৰ শত্ৰু কথাষাৰ আকৌ প্ৰমাণ হ'ল। অকল গোৱালপাৰা জিলাতে নহয়, গোটেই সমগ্ৰ ৰাজ্যতে, গোটেই অসমৰ সমগ্ৰ ৰাজ্যতে এক চৰ্চিত বিষয় হৈ পৰিছে গোৱালপাৰাৰ ঘটনা। আৰু গোৱালপাৰাৰ ৰাইজে যি ঘটনা সংঘটিত কৰিলে, আৰু সঁচাকৈ বহুত লজ্জাজনক ঘটনা হয়। বহুত লজ্জাজনক ঘটনা কিয় কৈছোঁ মই এটা কথা, পংকজ পাঠক ডাঙৰীয়াই কি ভুল কৰিলে? আজি মই সুধিব বিচাৰিছোঁ, পংকজ পাঠক ডাঙৰীয়াই কি ভুল কৰিছে? তেওঁক যে এনেদৰে শাস্তি দিলে আৰু তেওঁ কাণত ধৰাই আঁঠু কাঢ়াই এটা শাস্তি প্ৰদান কৰিছে, এইটো জানো গ্ৰহণযোগ্য হয়? আমি অসমীয়া হিচাপে অসমীয়াৰ কাৰণে মাত মাতিব লাগিব। আজি তেওঁৰ লগত হৈছে, হয়তো কালি মোৰ লগতো হ'ব পাৰে, বা কালি আপোনালোকৰ লগতো হ'ব পাৰে। অসমীয়াৰ প্ৰধান শত্ৰু হৈ পৰিছে। কি যে হৈ গৈছে, মানে গোৱালপাৰা ৰাইজক ধিক্কাৰ দিছোঁ। আৰু এটা ইমান হৃদয় বিদাৰক ঘটনা এটা হৈছে, মই সঁচা কথা কওঁ। আৰু কি যে এটা ঘটনা হৈছে, সঁচাকৈ ক'বলৈ গ'লে ভাষা নাই। টপা মূৰত বিনামূলীয়াকৈ চুলি গজাবলৈ গৈ পেলাই পংকজ পাঠক ডাঙৰীয়া এক বিপদত পৰিলে। আৰু মই এটা বস্তু মই কওঁ, তেওঁতো কোনো ভুল কৰা নাই। আমাৰ অসমত একাংশ লোকে আহি পেলাই ইয়াত যি বৰ্বৰতা চলাই আছে, আপোনালোকে সেইবিলাকক দাদাগিৰি দেখাওক না, তেতিয়াহে আপোনালোকক বুলিম বৰ মতা, হয়নে নহয়? অসমৰ হকে কাম কৰি থকা, অসমৰ ৰাইজৰ হকে কাম কৰি থকা, অসমৰ হকে মাত মাতা এগৰাকী অসমীয়া নাগৰিকক আপোনালোকে এনেদৰে শাস্তি প্ৰদান কৰিছে, অধিকাৰটো ক'ত পালে? আৰু ইয়াৰ তদন্ত হ'ব লাগে। কিয় তদন্ত হ'ব লাগে মই কৈছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাম। আজিলৈকে তেওঁক কোনোদিন মই অনুৰোধ জনোৱা নাই, কিন্তু তেওঁক এটা অনুৰোধ জনাম যে এইটো তদন্ত কৰিব লাগে আৰু উচিত শাস্তি পাব লাগে। দোষীয়ে উচিত শাস্তি পাব লাগে। কাৰণ পংকজ পাঠক ডাঙৰীয়া টপামূৰত চুলি গজাবলৈ গৈ বিনামূলীয়াকৈ তেওঁ আমাৰ অসমৰ ৰাইজক সহায় কৰি আহিছিলে। আৰু গোৱালপাৰাৰ ৰাইজে তেওঁক যি এটা পুৰস্কাৰ দিলে, সঁচাকৈ এইটো বহুত লজ্জাজনক ঘটনা। আৰু তেওঁ কাণত ধৰি আঁঠু কাঢ়িলে, তেওঁ এইখিনিতে সমাপ্ত নকৰিলে। তেওঁ সমাপ্ত নহ'ল। গোৱালপাৰাৰ ৰাইজে তেওঁক ভৰিত ধৰি ক্ষমা খুজিবলৈ দিলে। এইটো কি? তেওঁ যদি সঁচাকৈ কিবা ভুল কৰিছে, তেওঁ পুলিচ আছে নহয়, আৰক্ষী বিষয়া আছে, তেওঁৰ শাস্তি ৰুজু কৰিবলৈ আদালত আছে, তেওঁক শাস্তি প্ৰদান কৰিবলৈ দিয়ক না। আপোনালোকে নিজে আইন হাতত তুলি কিয় লৈছে? এয়া জানো উচিত হয়? উচিত হয়? আমাৰ অসমত বিহাৰী, বঙালী আৰু বহুত ধৰণৰ মানুহ আহি আছে ন। আপোনালোকৰ চাব, মোক এটা কথা কওঁ, মাৰোৱাৰীবিলাকে কিমান ডাঙৰ আমাৰ ইয়াতে অসমত প্ৰতিষ্ঠা স্থাপন কৰিছে। তেওঁলোকে কোম্পানী বনাইছে, আৰু সেই কোম্পানীবিলাকত চাকৰি কৰি আছে আমাৰ একাংশ যুৱকে। আৰু তেওঁলোকে কিবা বেয়া কাম কৰিলে, তেওঁলোকে যদি আমাৰ অসমৰ নাগৰিক বা অসমৰ যুৱকসকলৰ ওপৰত কিবা অত্যাচাৰ কৰে, তেতিয়া কিন্তু মাত মাতিব নোৱাৰে কোনো। একাংশই মাত মাতিব নোৱাৰে। আজি সহজ সৰল পংকজ পাঠক ডাঙৰীয়াক তেওঁলোকে অত্যাচাৰ চলাইছে, তেওঁলোকে শাস্তি প্ৰদান কৰিছে, তেওঁলোকে আইন হাতত তুলি লৈছে। এইটো জানো গ্ৰহণযোগ্য হয়? মই এটা কথা কওঁ, এইটো যদি গ্ৰহণযোগ্য হয়, কি হিচাপে গ্ৰহণযোগ্য হয়? আৰু এটা কথা কওঁ, মই এইটোৰ ওপৰত মাত মাতিব লাগিব। আজি আমাৰ অসমীয়া শত্ৰু হৈ পৰিছে। ইয়াৰ মূল কাৰণ কি? আমাৰ অসমীয়া সেইটোৰ ওপৰত বিশ্বাস নাই, সেইটোৰ ওপৰত মাৰি ডাঙৰ মানুহ হোৱাৰ আশা। গতিকে এইবিলাক বন্ধ হ'ব লাগে। আপোনালোকে মাত মাতক, ওলাই আহক, আৰু যোন দোষী তেওঁ উচিত শাস্তি পাব লাগে। আৰু সঁচাকৈ বহুত দুখ লাগিছে মই নিজকে অসমীয়া বুলি ক'বলৈ। মই যিহেতুকে অসমত বাস কৰোঁ, অসমীয়াগিৰি দেখুৱাবলৈ আপোনালোকে অসমীয়াকে পালেনে? বেলেগত আপোনালোকে দেখুৱাব নোৱাৰিলে। আৰু সঁচাকৈ এক বহুত লজ্জাজনক ঘটনা, বহুত হৃদয় বিদাৰক ঘটনা হৈছে দেই। মই আৰু ক'ব নোৱাৰোঁ ইয়াতকৈ। আৰু সঁচাকৈ বহুত দুখ লাগিছে মোৰ, বহুত দুখ লাগিছে। কালিৰ পৰা মই শান্তি পোৱা নাই, জানেনে? একদম শান্তি পোৱা নাই। আৰু সম্পূৰ্ণ ভিডিঅ'টো মইতো চাব একদম মোৰ ধৈৰ্য নাই, আৰু মোৰ শক্তিও নাই। এনেকুৱা বেয়া এটা পৰিস্থিতি হৈ গৈছে। গতিকে তেওঁ যিদৰে আঁঠু কাঢ়ি কাণত ধৰি তেওঁ ভুল স্বীকাৰ কৰিছে, তেওঁ প্ৰমাণ দিব নালাগে। আৰু তাতে তেওঁ বুজি পাইছে আমাৰ অসমৰ যে তেওঁৰ মহানুভৱতা কি, আৰু তেওঁ যে ভুল নাই সেইটো তেওঁ প্ৰমাণ কৰি দেখুৱালে। আৰু তেওঁ কাণত ধৰাৰ এটা উদ্দেশ্য আছে। তেওঁৰ যিখিনি সংগী আছিলে, তেওঁৰ যিখিনি সহকৰ্মী আছিলে, সেই সহকৰ্মী কেইগৰাকীক বচাবলৈ গৈ পেলাইহে তেওঁ এনেকুৱা কৰিলে, জানে? আৰু তেওঁ পিছত কৈছে যে আমাক ইমান মাৰধৰ কৰিছে, পিছফালৰ পৰা পিঠিত ঘুৰি আহিছে, আৰু তেওঁক সহকৰ্মীবিলাককো মাৰিছে। আৰু তেওঁ ভয় খাইছিলে যে মোৰ সহকৰ্মীবিলাকক যদি মাৰে, তেওঁলোকৰ মাক দেউতাকক মই কি বুলি উত্তৰ দিম। তেওঁ সেইটো ভয় খাইছিলে, আৰু সেইটো ভয়ৰ কাৰণে তেওঁ কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা বিচাৰিছিলে। কিন্তু তেওঁৰ ভুল নাছিলে, ভুল নাথাকাৰ পিছতো তেওঁ ক্ষমা বিচাৰিছে। ইয়াতে মই কি ক'ম আৰু এটা কথা কওঁ, পংকজ পাঠক ডাঙৰীয়া উচিত
শাস্তি মানে যোনে পাব লাগে তদন্ত হ'ব লাগে আৰু তেওঁ যে ইমানখিনি তেওঁ অপমান হ'ল সেইখিনি তেওঁক ঘূৰাই দিব লাগে মই সেইটোৱে মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰক অনুৰোধ জনাম তেওঁ সোনকালে তদন্ত কৰিব লাগে আৰু আমাৰ অসমৰ ৰাইজে ইয়াৰ হকে মাত মাতিব লাগে ওলাই আহক আপোনালোকে মাত মাতক আৰু যোন দোষী তেওঁক শাস্তি দিবৰ কাৰণে আপোনালোকে মানে লাগি যাওক আৰু তাতকৈ মই আৰু অসমীয়া হিচাপে মই বেলেগ একো ক'ব নোৱাৰোঁ আৰু